এই ওদালগুৰি জিলাৰ দৌল উৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত আনিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। এই দৰং আৰু ওদালগুৰি জিলাত দৌল উৎসৱ পালন কৰা হয় বহাগ মাহত ঠায়ে ঠায়ে। সেইবাবে আপোনালোকে কিছু দৃশ্যাংশ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'বিলাক যাতে অতি সোনকালে আপোনালোকৰ মাজত আহি পায়, সেইবাবে বেল আইকনটো দবাই দিব যাতে নটিফিকেশ্যন সোনকালে পাই যায়। এয়া দৌল উৎসৱ চাবলৈ কিছু দূৰ আগবাঢ়িছোঁ, আপোনালোকে চাই যাওক। মেলাৰ দৰে হয়। মণিহাৰী দোকানবিলাকো বহিছে, মানুহ কিছু সমাগম হৈছে বাৰু, চাই ল'ব। এনেকৈ আহি আছে মানুহবিলাক, সকলোবিলাক আহি আছে। আপোনালোকে কিছু তাৰে দৃশ্যাংশ চাই লওক। আগবাঢ়ি গৈ আছোঁ মই। এই দৌল উৎসৱত নাগাৰা নাম প্ৰদৰ্শন হৈ আছে, মানুহ দুই এজনে চাই আছে। জানিব পৰা মতে দলটো ওদালগুৰি জিলাৰ গেৰুৱা গাঁৱৰ হয় এটা দল, আৰু আন এটা দল আছে পুৰণি অঞ্চলত, কিন্তু মই সেই দলটো আচলতে প্ৰদৰ্শন কৰি থকা নেপালোগৈ। তেওঁ পাঠকনীয়ে নামটো অৱশ্যে মই নাজানো। আকৌ তাৰ পৰা কিছু দূৰ আগবাঢ়িছোঁ মই, চাম বুলি আগবাঢ়িছোঁ। এইফালে চাই লওক আপোনালোকে তাৰে কিছু দৃশ্যাংশ। আপোনালোকে যাতে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যায় তাৰ বাবে কামনা কৰিছোঁ, আশা ৰাখিছোঁ। স্কিপ নকৰিব দেই অকণো, আপোনালোকে চাই যাওক দৃশ্যাংশবোৰ। মিঠাই দোকানবিলাকো বহিছে। এয়া সৰু ল'ৰা ছোৱালীৰ খেলনাও বহিছে, তাৰে কিছু দৃশ্যাংশ আবদ্ধ কৰিছোঁ আপোনালোকৰ বাবে। চাই লওক তাৰে কিছু দৃশ্যাংশ। আচলতে দৌল উৎসৱ হোৱা এই মন্দিৰটো শিৱ মন্দিৰ হয়, লগতে কাষতে দুৰ্গা, তাৰ মাজতে মিঠাই আপোনালোকক সেই দৃশ্য দেখুওৱা হোৱা নাই। মই খালী দোকানহে কিছু দৃশ্যাংশ আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। তাৰপিছত ইফালে আইচক্ৰীমৰো আছে। এইয়া মন্দিৰৰ পৰা ভিতৰৰ পৰা আমি ৰাস্তালৈ ওলাই আহিলোঁ বাৰু। তাৰে ৰাস্তাত মানুহৰ কিমান সমাগম হৈছে তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ মাজত দাঙি ধৰিছে, চাই লওক।